এতিয়া বহুত গৰম পৰিছে তথাপিতো এপাক মন্দিৰলৈ ওলাই যাওঁ বুলি আহিলোঁ আৰু আহি এনেদৰে ট্ৰেইনত উঠি বৰ্তমান গৈ আছোঁ আৰু আহি পালোঁ আমি বশিষ্ঠ মন্দিৰ গুৱাহাটী আৰু এইটো বাহিৰ চাইড গতিকে আমি অলপ পূজাৰ সামগ্ৰী ল'লোঁ লৈ কিনে জোতা চেণ্ডেল সলাবৰ কাৰণে এইটো এটা ঘৰ জোতা চেণ্ডেল ৰখা আৰু বাহিৰতো ৰাখিছে গতিকে ইয়াতে মই জোতাযোৰ খুলি কিনে ইয়াত থৈ দিওঁ আৰু জোতা চেণ্ডেল থোৱা আৰু কিবা এটা পইচা লয় বাৰু আৰু এনেকৈ আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু অহাৰ পিছত এয়া দেখিলোঁ এই যে তিনিটা মানে সোঁতেৰে পানী বৈ আহিছে একচুৱেলি এই তিনিটা নদীৰ পানী বুলি কয় পানীটো এটা নলাৰে আহি আছে নলা বুলিয়ে ক'ব লাগিব ইমান চফাও নহয় পানীবিলাক লেতেৰা পানী হয় তাকে আৰু মন্দিৰৰ পানী বুলি মানুহে গা পা ধুই আছে বান্দৰো এনজয় কৰি আছে মানুহবিলাকেও গা ধুই আছে গতিকে ময়ো অলপ পানী চুই চালোঁ যিহেতুকে ইমান গৰম পৰিছে পানী অলপ চুলোঁ আৰু এইপিনে এইটো মন্দিৰ আৰু ইয়াৰে তলত আৰু এটা মন্দিৰ আছে চাওক মন্দিৰৰ পানী বুলি মানুহে চফা বুলি গা পা ধুৱে কিন্তু পানী গৈ গৈ নলাৰে পানীটো যায় গতিকে ইমান চফা পানী নহয় এয়া তাৰ পৰা ওলাই আমি কলাক্ষেত্ৰ আহিলোঁ এয়া কলাক্ষেত্ৰৰ বাহিৰ ভাগ আৰু এনেদৰে সোমায়ে চিলড্ৰেন পাৰ্ক দেখিলোঁ আৰু চিলড্ৰেন পাৰ্ক দেখাৰ লগে লগে ল'ৰাকেইটাতো মানে ধৰিবই নোৱাৰিলোঁ ইহঁত গৈ ডাইৰেক্ট উঠিয়ে দিলে এয়া চাওক সিহঁতক মানে কোনে পায় ইহঁতক ইয়াৰ পৰা নিবলৈ মানে টান বহুত এনজয় কৰিলে কৰাৰ পিছত আৰু লাহে লাহে ভিতৰলৈ যাওঁ বুলি গ'লোঁ কিন্তু ইহঁতক মানে নিয়াটোৱে খুব টান গতিকে ইহঁতে অলপ ইয়াতেই এনজয় কৰিলে আৰু এনেকৈ আমি ভিতৰলৈ সোমালোঁ আৰু ভিতৰত সোমাই দেখিলোঁ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এফালে আৰু এফালে হাতীকেইটা দেখিলোঁ হাতী দেখিয়েই ল'ৰাকেইটাতো আৰু লগত নাথাকিলে ডাইৰেক্ট হাতীত উঠিব গ'ল আৰু আগতে এইবিলাক যে ব্ৰিজখন যে দেখিছে ইয়াৰ তলত বহুত মাছ আছিলে মাছ দেখা পাইছিলোঁ এটা সময়ত কিন্তু এতিয়া যিহেতুকে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ইয়াতে তেনেকুৱা একো নাই গোটেই লেতেৰা হৈ আছে পিছলৈ ভাল কৰিব আৰু এইবিলাক আৰু ইমান গৰমৰ মাজত যেতিয়া আমি অলপ ওপৰলৈ উঠি আহিলোঁ ইয়াতে বহুত ধুনীয়া বতাহ বলি আছিল গতিকে ইয়াতে আমি কিছু সময় ৰেষ্ট কৰিলোঁ আৰু ৰেষ্ট কৰি অকণমান ফটো চটো উঠিলোঁ এয়া বাহিৰত উৎকাত গৰম এয়া আমি কেইটা ইয়াতে ৰেষ্ট কৰি আছিলোঁ আৰু এনেকৈ আমি কলাক্ষেত্ৰ চাই আকৌ উভতি আহিলোঁ